নমস্কাৰ। আজি আমি গণিতৰ ক্লাছ 9ৰ 10.4 অনুশীলনীৰ দুটা প্ৰশ্ন সমাধান কৰিম, দুটা জ্যামিতিক প্ৰশ্ন সমাধান কৰিম। ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে যদি দুটা বৃত্ত অৰ্থাৎ এটা বৃত্তৰ ব্যাসাৰ্ধ 5 সেণ্টিমিটাৰ আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 3 সেণ্টিমিটাৰ, 5 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত দুটাই পৰস্পৰ কটাকটি কৰে আৰু সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব দিয়া আছে 4 সেণ্টিমিটাৰ, তেতিয়াহ'লে দেখুৱাব লাগে যে সাধাৰণ জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে, অৰ্থাৎ সাধাৰণ জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। ইয়াত আমি দুটা বৃত্ত আঁকিছোঁ, এটা বৃত্তৰ এইটো এটা ডাঙৰ বৃত্ত, এই ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 5 সেণ্টিমিটাৰ আৰু এটা সৰু বৃত্ত আঁকিছোঁ, এই সৰু বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে 3 সেণ্টিমিটাৰ, অৰ্থাৎ এইখিনি কেন্দ্ৰতে পৰিছে, গতিকে এইখিনি হ'ব 3 সেণ্টিমিটাৰ, এইখিনি হ'ব 3 সেণ্টিমিটাৰ। আৰু এই বৃত্ত দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাডাল হৈছে OO' আৰু এই OO' ৰেখাডাল আমাক 4 সেণ্টিমিটাৰ বুলি কোৱা আছে। ইয়াৰ পৰা আমি উলিয়াব লাগে কিমান AB সমান কিমান হয় উলিয়াব লাগে, অৰ্থাৎ এই AB জ্যাডাল মাপ উলিয়াব লাগে, অৰ্থাৎ যিডাল সাধাৰণ জ্যা, অৰ্থাৎ এই ডাঙৰ বৃত্তটো 5 সেণ্টিমিটাৰ ব্যাসাৰ্ধটোৰ জ্যা হয়, সৰু 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তটোৰ জ্যা হয়। গতিকে এইটো সমাধানৰ কাৰণে আমি প্ৰথমতে লিখিলোঁ যিটো দিয়া আছে 5 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত দুটাই 5 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ বৃত্ত দুটাই A আৰু B বিন্দুত পৰস্পৰ কটাকটি কৰিছে, এইটো প্ৰশ্নতে দিয়া আছে। গতিকে এইখিনিৰ পৰা আমি কি জানো, আমি জানো যে দুটা বৃত্ত যদি পৰস্পৰ দুটা বিন্দুত কটাকটি কৰে তেতিয়াহ'লে তাত যিডাল আমি জ্যা পানো সেই জ্যাডাল কেন্দ্ৰ সংযোগী ৰেখাডাল তাৰ সেই জ্যাডালৰ লম্ব সমদ্বিখণ্ডক হয়। এইটো আমি উপপাদ্য পাইছোঁ। দুটা বৃত্তই পৰস্পৰ কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি যিডাল জ্যা পাওঁ সেই জ্যাডাল কেন্দ্ৰ সংযোগী যিডাল ৰেখাখণ্ড থাকে সেই ৰেখাডালৰ লম্ব সমদ্বিখণ্ডক হয়। গতিকে সেইটো কথা আমি লিখিলোঁ। আমি জানো যে দুটা বৃত্তই পৰস্পৰ দুটা বিন্দুত কটাকটি কাটিলে দুটা বৃত্ত বুলি লিখিলে ভাল হ'ব। আমি জানো যে দুটা বৃত্তই পৰস্পৰ দুটা বিন্দুত কাটিলে বৃত্ত দুটাৰ সংযোগী ৰেখাডাল সিহঁতৰ সাধাৰণ জ্যাৰ লম্ব সমদ্বিখণ্ডক। বৃত্ত দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাডাল হ'ব বুলি হ'লে ভাল হ'ব। বৃত্ত দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাডাল সিহঁতৰ সাধাৰণ জ্যাৰ লম্ব সমদ্বিখণ্ডক। লম্ব মানে ইয়াত 90 ডিগ্ৰী হ'ব আৰু এইটো সমান দুভাগে ভাগ হ'ব। গতিকে ইয়াৰ পৰা আমাৰ উত্তৰটো ওলাই আছে আমাৰ, তেতিয়াহ'লে আমাৰ জ্যাডাল মাপ উলিয়াব দিছে। গতিকে ইয়াৰে AB জ্যাডাল হৈছে, AB জ্যাডালৰ মাপ আমাৰ হৈ আছে এইখিনি 3, এইখিনি 3, 3 × 6। গতিকে উত্তৰটো পোনপটীয়াভাৱে হৈ আছে, উত্তৰটো কোনো অসুবিধাই নাই। এইখিনি কথা আমি কেৱল লিখি ল'ব লাগিব, যিখিনি দিয়া আছে সেইখিনি লিখি ল'লোঁ আৰু যিখিনি তাৰমানে সূত্ৰ যিটো ধৰ্ম যিটো উপপাদ্য সেই উপপাদ্য আমি লিখি ল'লোঁ। গতিকে সেই উপপাদ্যৰ পৰা আমি লিখিব পাৰোঁ এতেকে, ইয়াৰ পৰা আমি লিখিব পাৰোঁ এতেকে AB সমান, এইটো চিত্ৰৰ পৰা AB সমান আমি লিখিব পাৰোঁ AO' প্লাছ OB এনেকৈ লিখিব পাৰোঁ। গতিকে এইটো 3 × 3 সমান 6 সেণ্টিমিটাৰ। গতিকে জ্যাডালৰ দিশ 6 সেণ্টিমিটাৰ বুলি আমি জানিলোঁ। এতেকে সাধাৰণ জ্যাডালৰ দিশ 6 সেণ্টিমিটাৰ। তাৰপিছত আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নত দিয়া আছে এটা বৃত্তৰ দুডাল সমান জ্যাই যদি এটা বিন্দু নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে তেতিয়াহ'লে এই কটাকটি কৰা অংশত যিটো অংশত ভাগ হৈছে সেই ভাগ দুটা অনুৰূপ অংশ দুটা সমান বুলি প্ৰমাণ কৰিব লাগে। ইয়াত দিয়া আছে যে যদি এটা বৃত্তৰ দুডাল সমান জ্যাই বৃত্তটোৰ ভিতৰত কটাকটি কৰে তেন্তে প্ৰমাণ কৰা যে এডাল জ্যাৰ ৰেখাখণ্ড দুটা আনডালৰ অনুৰূপ ৰেখাখণ্ডৰ দুটাৰ লগত সমান হয়। অৰ্থাৎ ইয়াত আমি এই চিত্ৰটো চাব লাগিব। এই চিত্ৰটো যদি চাওঁ আমি, এই চিত্ৰটো চাই আমি প্ৰশ্নৰ লগত মিলাই লৈছোঁ। আমাক কোৱা আছে যে এটা বৃত্তৰ দুডাল সমান জ্যাই য'ত যিটো বিন্দু কটাকটি কৰে সেই কটাকটি কৰা বিন্দুটোত যিটো অংশত ভাগ হয় জ্যাডাল সেই দুটা অংশ সমান হয়। অৰ্থাৎ AE সমান CE, ঠিক তেনেকৈ DE সমান BE বুলি প্ৰমাণ কৰিব লাগিব। অৰ্থাৎ এইখিনি আমি লিখিব পাৰোঁ যে কেন্দ্ৰীয় বৃত্তৰ, এইটো কেন্দ্ৰটো আমি O ধৰি লৈছোঁ, কেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল সমান জ্যাই, এইটো আমাৰ প্ৰশ্নত দিয়া আছে। AB আৰু CD দুডাল সমান জ্যা, এইটো আমাক প্ৰশ্নত দিয়া আছে, দুডাল সমান জ্যা। তাৰপিছত আমি প্ৰমাণ কৰিব লাগে যে AE সমান, প্ৰমাণ কৰিব লাগে যে খণ্ড দুটা অনুৰূপ খণ্ড দুটা সমান হয় বুলি প্ৰমাণ কৰিব লাগে। গতিকে AE সমান CE আৰু BE সমান DE। এইখিনি আমাক প্ৰমাণ কৰিব দিছে। গতিকে আমাৰ অতি সহজ, আমি প্ৰমাণ কৰাৰ কাৰণে এইখিনি আঁকি লৈছোঁ। ইয়াৰ পৰা OM ডাল আমি অংকন বুলি লিখিব পাৰোঁ। এইটো
অংকন আমি প্ৰমাণ কৰিবৰ কাৰণে সেইখিনি আঁকি লৈছোঁ আমি আঁকি লৈছোঁ যে O M লম্ব AB আৰু ঠিক তেনেকৈ ON লম্ব CD টনা হ'ল এইখিনি আমি আঁকি লৈছোঁ আৰু লগতে আমি OE সংযোগ কৰা হ'ল OE সংযোগ কৰা হ'ল গতিকে এইখিনি সংযোগ কৰোঁতে আমি দুটা ত্ৰিভুজ পাই গ'লোঁ এটা পাইছোঁ OME আৰু এটা পাইছোঁ ONE এইটো ত্ৰিভুজৰ পৰা আমি আমাৰ যিখিনি উলিয়াব লগা প্ৰমাণ কৰিব লগা সেইখিনি আমি উলিয়াব পাৰিম গতিকে আমি তলত লিখিছোঁ প্ৰথমতে ত্ৰিভুজ OME এতেকে ত্ৰিভুজ OME এই সৰু ত্ৰিভুজটো OME এই ত্ৰিভুজটো ঠিক তেনেকৈ এই ত্ৰিভুজটো আৰু ত্ৰিভুজ ONE আমি জানিছোঁ এই দুটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ কাৰণ এই ৰেখাডাল যেহেতু OMডাল ABৰ ওপৰত লম্ব ONডাল DCৰ ওপৰত লম্ব CDৰ ওপৰত লম্ব গতিকে এই দুটা সমকোণী ত্ৰিভুজ গতিকে সমকোণী ত্ৰিভুজৰ যিটো সৰ্বসমৰ আমাৰ বিধি আছিলে সেই সৰ্বসমৰ বিধিমতে আমি প্ৰমাণ কৰিবলৈ যাম সৰ্বসমৰ বিধিটো সমকোণী ত্ৰিভুজৰ সৰ্বসমৰ বিধিটো আছিলে সমকোণটো সমান হ'ব লাগে লগতে কৰ্ণ দুডাল সমান হ'ব লাগে আৰু যিকোনো এযোৰ বাহু সমান হ'ব লাগে গতিকে আমি OME আৰু ONE ত্ৰিভুজটো আমি দেখিছোঁ যে এইটো হৈছে সমকোণ অৰ্থাৎ এংগল OME সমান এংগল ONE এইটো কিহৰ কাৰণে সমান হৈছে এই দুটা 90 ডিগ্ৰী হয় সমকোণ হয় ঠিক তেনেকৈ ইয়াৰ বিপৰীতে যিটো বাহু আছে সমকোণৰ বিপৰীতে যিডাল অতিভুজ হয় দুটা ত্ৰিভুজৰে হয় OE ডাল OE সমান হয় অৰ্থাৎ OE সমান OE ইয়াতে কিহৰ কাৰণে সমান হয় এইটো সাধাৰণ বাহু এটা দুইটা ত্ৰিভুজৰে এডালে বাহু সাধাৰণ বাহু গতিকে তাৰপিছত দ্বিতীয়তে আমি ক'ব পাৰোঁ যে সমান যে সদায় কেন্দ্ৰৰ পৰা সমান দূৰত থাকে AB আৰু CD সমান বুলি কৈছে গতিকে OM সমান ON হ'ব গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ OM সমান ON যিহেতু আমি কিয় সমান হ'ল কাৰণ AB সমান CD সমান যে কেন্দ্ৰৰ পৰা সমান দূৰৱৰ্তী গতিকে ইয়াৰ পৰা আমি পাই গ'লোঁ যিটো সমকোণী ত্ৰিভুজৰ সৰ্বসমৰ বিধি আছিলে সেই সৰ্বসমৰ বিধিৰ পৰা আমি পালোঁ এনেকৈ আমি লিখিব পাৰোঁ ত্ৰিভুজ OME সৰ্বসম ত্ৰিভুজ ONE এইটো সমকোণ হাইপোটেনাছ অৰ্থাৎ কৰ্ণ আৰু বাহুৰ বিধি সমকোণী ত্ৰিভুজৰ এইটো বিধি আছিলে গতিকে সেইমতে আমাৰ সমকোণ দুটা সমানে তাৰ বিপৰীত বাহু হঠাৎ কৰ্ণডাল সমান পালোঁ আৰু এযোৰ বাহু সমান পালোঁ গতিকে দুটা ত্ৰিভুজ যদি সৰ্বসম তাৰ অনুৰূপ অংশবোৰ সমান হয় গতিকে আমি লিখিব পাৰোঁ এইটো ME আৰু NE সমান হয় গতিকে ME এতেকে ME সমান NE অৰ্থাৎ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ এতিয়া আমি ইতিমধ্যে জানো যে AM সমান CN সমান হয় কাৰণ এডাল লম্ব সমদ্বিখণ্ডক হয় গতিকে এতিয়া আমি যদি যোগ কৰোঁ এতেকে আমি লিখিব পাৰোঁ AM প্লাছ ME সমান প্ৰথমতে আমি লিখি লওঁ যিহেতু AM সমান CN এইটো সমান হয় কাৰণ AB আৰু CD আধা এইটো যদি বুজি পোৱা নাযায় তেতিয়াহ'লে আমি প্ৰথমতে লিখিব পাৰোঁ AB সমান CD আমাৰ প্ৰশ্ন দিয়া আছে গতিকে ইয়াৰ আধা যদি আমি কৰি দিওঁ হাফ অফ AB সমান হাফ CD ABৰ আধা আমি কি লিখিব পাৰোঁ AM বুলি লিখিব পাৰোঁ গতিকে ওপৰত লিখিছোঁ এইখিনি গতিকে ABৰ আধা লিখিছোঁ AM ঠিক তেনেকৈ CDৰ আধা হ'ব CN লিখিব পাৰোঁ CDৰ আধা CN আৰু দুইফালে আমি এতিয়া এইখিনি যোগ কৰি দিওঁ ME আৰু NE যোগ কৰি দিব পাৰোঁ দুইফালে সমান যিহেতু থাকে AM প্লাছ ME সমান CN প্লাছ NE যিহেতু দুটা সমান আমি ইতিমধ্যে ইয়াৰ আগৰ ঠাইত প্ৰমাণ কৰিছোঁ এইটো ME সমান NE প্ৰমাণ কৰিছোঁ গতিকে ME আৰু NE যিহেতু সমান দুইফালে আমি যোগ কৰি দিব পাৰোঁ সমান সংখ্যা দুইফালে যোগ কৰিব পাৰি সমীকৰণত বা মাজত সমান চিন থাকিলে গতিকে AM প্লাছ ME কি হ'ব AM প্লাছ ME হ'ব AE ঠিক তেনেকৈ CN প্লাছ NE হ'ব CE গতিকে এটা আমাৰ প্ৰমাণ হৈ গ'ল ইয়াৰ পিছত আমি প্ৰমাণ কৰিব লাগে BE সমান BE যেহেতু আমি জানো যে AB আৰু CD সমান বুলি আমি জানোৱেই সেইটো আমাক প্ৰশ্নতে দিয়া আছে আমি লিখিব পাৰোঁ আকৌ AB সমান CD সেইটো আমাক দিয়া আছে গতিকে ABৰ পৰা যদি আমি সমান সংখ্যা ৰাশি দুটা খণ্ড দুটা বিয়োগ কৰি দিওঁ AB সমান AE CD মাইনাছ CE ইয়াৰ পৰা আমি বিয়োগ কৰিব পাৰোঁ কাৰণ এই দুটা সমান AE আৰু CE সমান বুলি আমি প্ৰমাণ কৰিছোঁ গতিকে ABৰ পৰা AE বিয়োগ কৰিলে কি থাকিব ABৰ পৰা যদি ABৰ পৰা AE বিয়োগ কৰিলে থাকিব BE থাকিব ঠিক তেনেকৈ CDৰ পৰা যদি CE বিয়োগ কৰিলে তেতিয়া থাকিব DE সমান DE ঠিক এইটো এটা প্ৰমাণ হৈ গ'ল
ধন্যবাদ।